hello, namaskar and welcome back to my Bhayal PG YouTube channel. নমস্কাৰ সকলো ভাবি স্বাগতম জনাইছোঁ আৰু আজি আহিছিলোঁ মই গুৱাহাটীলৈ আৰু ভাবিছিলোঁ ভালকৈ কিবা খাবলৈ পাম বুলি লগৰ এজনক লগ পালোঁ 80,000 ছাবস্ক্ৰাইবাৰ আছে তাৰ লগত কিন্তু খুৱাইছে এসপ্তাহ এইটো কেনেকৈ 15 টকীয়া 25 টকা 50 টকাত কিনিছোঁ কমচে কম কম দামী বস্তু হেৰি কৰি দিছোঁ কমচে কম 80 টকা হ'লেও খুৱাব লাগিছিলে কিন্তু নোখোৱালে এই চিকটা মানুহজন হৈছে এজন আৰু মোক গুৱাহাটীত আহিছে মোক দেখা পাই কিনে বেয়া প্ৰাং কৰা বুদ্ধি কৰি আছে মই জানোৱেই প্ৰাং কৰি আছে বুলি কি মোবাইল লৈ কিনে এনেকৈ ৰেকৰ্ডিং কৰি আছে প্ৰাং কৰিব মানে প্ৰেংক কৰা নাছিলোঁ মই সমান দিয়া কৰিছে আহি পিনি প্ৰেং কৰা মানুহজনে হাঁহি আহি লাষ্টত পাৰা নাই কাৰণে কেমেৰাটো লৈ কিনে হাঁহি ওলাই আহিছে আৰু বিকাশৰ লগ পালোঁ সঁচাই বহুত ভাল লাগিলে বহুত ভাল লাগিল পৰমা আমি শিৱসাগৰ যাওঁতে পৰমা লগ ধৰিব আহিছিল সেইকাৰণে মোৰো কৰ্তব্য মই তেওঁক আহি কিনে লগ ধৰোঁ লগ ধৰিব আৰু আজি বিকাশে মোৰ চেনেলটো আছে কি কৰিম বুলি কৈছিলে কৈ দিয়া ছাবস্ক্ৰাইব কৰিম চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিম ভালকৈ কথা কৈ দিয়া লাইকো কৰি দিম আৰু কি কৰিবা আৰু হেৰি কৰিম আৰু সেই আৰু মোৰ হোৱাটছআপ ষ্টেটাছত থৈ দিম আৰু বহুত বেছি ভাল লাগিল পৰমাক লগ পাই আজি বহুত বেছি ভাল লাগিল ইয়াতে তোমাৰ নামটো কি ভাইটি সুৰঞ্জিতকো লগ পাই বহুত ভাল লাগিল পৰমা আহিছিল আজি গাৰ্লফ্ৰেণ্ডক লগ ধৰিব আহিছিল গাৰ্লফ্ৰেণ্ড পলাই গ'লে আচলতে মোৰ গাৰ্লফ্ৰেণ্ড আছিলে 7জনীমান কিন্তু কি হয় এতিয়া যদি মই লগ কৰিবলৈ যাওঁ সকলোকে তো মানে ইজনে লগ পোৱা দেখিলে পাছত দিগদাৰ হ'ব মানে সেইকাৰণে মই লগ নকৰিলোঁ আজি কাপোৰ সেইকাৰণে কিন্তু গাৰ্লফ্ৰেণ্ড পলাই গ'লে আৰু গাৰ্লফ্ৰেণ্ডে কৈছিলে মানে আজি গাৰ্লফ্ৰেণ্ড লগ ধৰিব আহিছিল গাৰ্লফ্ৰেণ্ডে কৈছে 1 ঘণ্টা সময়ৰ ভিতৰত যদি আহি নোপোৱা তোমাৰ দিগদাৰ হ'ব 1 ঘণ্টা সময় দিছে 1 ঘণ্টাৰ ভিতৰত যাই নাপালে আৰু গাৰ্লফ্ৰেণ্ড পলাই গ'ল এতিয়া পুলিচ ষ্টেচন যাব না মিষ্টাৰ ৰাজাক মই বেয়া কাম নিবিচাৰোঁ কণ্ট্ৰভাৰ্চি নহয় এইটো জাষ্ট ফৰ জকিং জাষ্ট ফৰ এণ্টাৰটেইনমেণ্ট আৰু মিষ্টাৰ ৰাজাক মই এতিয়া এইটো ক'ব বিচাৰিম মিষ্টাৰ দিয়া নম্বৰ নেকি হ'ল নেকি গম পাইছোঁ আৰু অলপ চলপ কিন্তু দুখ লাগিছে মোক নামাতিলে কিছুমান কিবা আছিল নেকি বন্ধু আছিল নেকি সখী নেকি সখী আছিলে কিন্তু মোক ই নামাতিলে বেয়া লাগে এনেকৈ তুমি মাতিবা নাই নাই মই মোৰ বিয়াত মাতিম তোমাক মোৰ বিয়া হ'ব আৰু 10 বছৰ আছে 10 বছৰ পিছত বিয়া পাতিম আপোনাক এটা চিক্ৰেট কথা কওঁ বিকাশৰ বিষয়ে বিকাশে গাৰ্লফ্ৰেণ্ড লগ কৰিব আহিছিলে ইয়াত আৰু লগ কৰিব আহোঁতে মই ইয়াক লগ পালোঁ আপোনাক বিশ্বাস কৰিব আৰু কোনে ফোন কৰিছে চাই লওক ফ'কাছ লোৱা নাই ফোন কৰিছে এই যে চাই লওক কোনে ফোন কৰিছে ফোন আহি তুমি ফোন কৰি মাতিছা ই ফোন কৰি মাতিছে মই ফোন কেতিয়া কৈছোঁ নোৱাৰো এই কল ৰেকৰ্ডিং আছে মই ইয়াত কল ৰেকৰ্ডিং আছে গাৰ্লফ্ৰেণ্ড লগ কৰিব গৈছিলোঁ বুলি কোৱা যা তা প্ৰাম কৰা মানুহ না যা তা গৈ যি কি নহওক বিকাশক লগ পালোঁ বহুত ভাল লাগিলে মোৰো বহুত ভাল লাগিল হাই ধেমালি অলপ কৰিলোঁ আপোনালোকে বেয়া নাপাব কিন্তু এতিয়া প্ৰব্লেম হ'ব পাৰে বিকাশত এটা কৈ দিওঁ মই এতিয়া তুমি বেয়া নাপাবা দেখিছা কিমান ধুনীয়া মই তোমাৰ গাৰ্লফ্ৰেণ্ডক মই দেখিলোঁ এতিয়া যদি তোমাৰ গাৰ্লফ্ৰেণ্ড বোলে গুচি আহে তুমি বেয়া নাপাবা মই ভালে পাম নতুন ভালে পাম থেংক ইউ আৰু এই মই এনেকৈ ভিডিঅ' ডাইৰেক্ট এনেকৈ আপলোড কৰি দিম কি বুলি ক'ব এতিয়া মই সেয়ে ক'ম আৰু ইয়াৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব তোমাৰ চেনেল আছে নেকি নাই যদি নকৰিব তাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নালাগে আমাৰ তাতো কৰি দিব আৰু বেষ্ট উইচেছ থাকিল তোমাক তুমি বহুত ধুনীয়া ইয়াৰ প্ৰাংবিলাক মোক স্পেচিয়েলি মোৰ সঁচাকৈ ভাল লাগে তোমাৰ প্ৰাংবিলাক অহাৰ লগে লগে মই চাওঁ লাষ্টত এইটো মিঠাই প্ৰাংটো চালোঁ মোৰ নিজৰে ভাল লাগে প্ৰাং হেৰিবিলাক আৰু আগবাঢ়ি আৰু আমি একেলগে ইউটিউব চেনেল বিকাশৰ চেনেলটোৰ নাম মই কৰিছোঁ আপোনালোকক উবা প্ৰেংক উবা প্ৰেংক আৰু এইটো চেনেল আগত প্ৰাং কৰোঁতে মোক এই কথাটো কৈ আছিলোঁ মিষ্টাৰ ৰাজাৰ বিয়া পাৰ্টি খাই আছোঁ মই কিন্তু এইটো যদি মই ইউটিউবত দিওঁ নহয় মিষ্টাৰ ৰাজা ফেনে কিন্তু বেয়া গালি দিব নাই কোনো নিদিয়ে গালি নিদিয়ে মই আছোঁ না গালি নিদিয়ে মিষ্টাৰ ৰাজা ফেনে গালি দিব কিয় গালি দিব গালি দিব মিষ্টাৰ ৰাজা পাৰ্চনেল লাইফক লৈ বুলি কেলে হেৰি কৰিছে বুলি ক'ব নাই আমি এণ্টাৰটেইনমেণ্ট কৰিছোঁ না আপোনালোকে ভিডিঅ'টো চাইছে আপোনালোকে ভিডিঅ'টোতো এনেই টাইম পাছ কৰিব চোৱা নাই আপোনালোকে কিবা এটা ভিডিঅ'ত এণ্টাৰটেইনমেণ্ট পাবৰ কাৰণে চাই আছে ন অভিয়াছলি চ' আপোনালোকে অলপ হ'লে এণ্টাৰটেইনমেণ্ট পাইছে হয় নাই কথাটো দিনটো ঘূৰাই দিব মই দিম না পইচা লোৱা পইচা দিলোঁ মই এতিয়া মই পকেটৰ পৰা ওলালোঁ পইচা দিলোঁ মই এতিয়া বিকাশক এনেই পকেটত হাত নকৰাকৈ পইচা যাদু কৰি ওলালোঁ এতিয়া পইচাটো মই দাদাজনক ঘূৰাই ল'ম গিফ্টটো মোক দিলা আজি থেংক ইউ কোনো গিফ্ট গিফ্টটো দিলা মোক থেংক ইউ ছ' মাছ মোৰ কাৰণে গিফ্ট লৈ আহিছে এইটো পইচাটো ঘূৰাই এই পইচা
মই ভবা নাছিলোঁ মোক গুৱাহাটীলৈ সেইটো অৱস্থা হ'ব বুলি লাষ্টত পইচা গৈ 20 টকা 30 টকা বাকী আছিলে সেইটো ই লৈ থৈ দিলে এতিয়া গাৰ্লফ্ৰেণ্ডক লগ ধৰি কিনে পইচা শেষ কৰি আহিছে আৰু আহি পিনে লাষ্টত মই খুৱাব লগা হৈছে ইয়াক ফাইল বিজি বিকাশক মই এটা গিফ্ট দিছোঁ গিফ্টত কি এনে হৈছে কিবা খাবা নেকি কিবা খাবা আৰু মই এটা 500 টকামান খোৱালোঁ এতিয়ালৈকে আৰু কিবা খাবা খাম কি আৰু ঘৰত যাই ভাত খোৱা আৰু ইমান পইচা নাই মোৰ 500 টকা খোৱালোঁ লোৱা কেমেৰা তোমাক হেণ্ড অভাৰ কৰিছোঁ হাত বিকাল মোৰ ঠিক আছে তেতিয়াহ'লে নেক্সট ভিডিঅ'ত লগ পাম এইটো ভিডিঅ' কি হ'ল নাজানো এডিট কৰিলে গম পাব এই চাউণ্ডটো ভালকৈ আহিব নে ইয়ালৈ আৰে এইটো ৰ'ডৰ মাইক এইটো যদি চাউণ্ড নাহে নহয় মই ব্লগিঙে বাদ দিম কিহৰ মাইকটো কিহৰ হয় ৰ'ডৰ মাইক ৰ'ডৰ ভিডিঅ' মানে এই আকাশৰ ৰ'ড নহয় এইটো কোম্পানীৰ নাম ৰ'ড মই ভাবিছিলোঁ মই জোনৰ মাইক এটা ল'ম বুলি কি মাইক জোন তুমি তৰাৰ মাইক লোৱা তৰাৰ মাইক লোৱা তুমি বাইদেউ যি হ'লেও যি নহ'লেও এইখিনি মই বিকাশক গিফ্ট দিছোঁ এতিয়া এনে গিফ্ট দিয়া নাই দেই মোক এনেই ইয়াত লগাই দিছোঁ বিকাশক নানিছিলোঁ কিন্তু বুজি নাপায় কেমেৰা অফ হোৱাৰ লগে